মহানগৰীত লকডাউনৰ সুযোগ ল'লে চোৰে লুটি নিলে 10 লাখ টকাৰ মোবাইল ফোন। গুৱাহাটী মহানগৰীৰ ভঙাগড়ত লকডাউনৰ সুযোগ লৈ চেল পইণ্ট নামৰ এখন দোকানত চোৰে চলালে লুটপাট। দোকানৰ তলা ভাঙি ছাটাৰ খুলি চোৰে লুটি নিলে প্ৰায় 10 লাখ টকাৰ সামগ্ৰী। একেখন দোকানত এতিয়ালৈ 12 বাৰকৈ চোৰে চলাইছে হাত চাফাই। চিচিটিভি কেমেৰা সংযোগ আছিল যদিও লকডাউন দিয়াৰ পৰাই বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখিছিল দোকানখনৰ স্বত্বাধিকাৰীয়ে। ৰাজস্থানত অধ্যয়ন কৰা অসমৰ ছাত্ৰ-ছাত্ৰীৰ এটা বৃহৎ দলক বাছেৰে লৈ অনা হৈছে ঘৰলৈ, ৰখা হ'ব কোৱাৰেণ্টাইনত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মুঠ 391 গৰাকী ছাত্ৰ-ছাত্ৰীক 18খন বিশেষ বাছেৰে অসমলৈ আনি থকা হৈছে বুলি জনাইছে। এতিয়া অসম চৰকাৰৰ উদ্যোগত ৰাজস্থানৰ কোটাৰ পৰা অসমলৈ বিশেষ বাছেৰে উভতাই অনা হৈছে 320ৰো অধিক ছাত্ৰ-ছাত্ৰীক। যাত্ৰাকালত অসম চৰকাৰক সহযোগ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। কামৰূপ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক পঞ্জিত দুৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰাজস্থানৰ পৰা অসমলৈ উভতাই অনা ছাত্ৰ-ছাত্ৰীৰ দলটো কাইলৈ বা পৰহিলৈ পুৱা গুৱাহাটী আহি পাবহি। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কামৰূপ জিলাৰ হাজোত অগ্নিকাণ্ড, ভস্মীভূত দুটাকৈ কোঠা। লকডাউনৰ মাজতে হাজোৰ অভয়পুৰত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এটা অট্টালিকাৰ দুটাকৈ কোঠালি ভস্মীভূত হয় এই অগ্নিকাণ্ডত। অভয়পুৰৰ হৰেণ কলিতাৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰিলে জুই। কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। কৰোনাৰ বাবে বহু সমস্যা হৈছে, কিন্তু আমি এটা ডাঙৰ কথা শিকিছোঁ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। কৰোনা ভাইৰাছৰ সংকটৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গাঁও পঞ্চায়তৰ মুখীয়ালক সম্বোধন কৰে। পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ই-গ্ৰাম স্বৰাজ পৰ্টেল আৰু এপৰ আৰম্ভণি কৰে। এই পৰ্টেলৰ জৰিয়তে গাঁও পঞ্চায়তৰ সমস্যা, পঞ্চায়তৰে জড়িত তথ্য উপলব্ধ হ'ব বুলি প্ৰকাশ কৰে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে লকডাউনৰ সময়ত কিদৰে দিন পাৰ কৰিছে ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ক'ভিড-19ৰ বাবেই অনিৰ্দিষ্ট তাৰিখলৈ পিছুৱাবলগীয়া হ'ল চলিত বৰ্ষৰ IPL সংস্কৰণ। লকডাউনৰ বাবে এতিয়া ঘৰতে অনুশীলন কৰিবলগীয়া হৈছে ৰাজস্থান ৰয়েলছৰ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ৰিয়ানে গুৱাহাটীৰ খাৰঘুলিৰ বাসগৃহৰ কোঠাত নিতৌ শাৰীৰিক চৰ্চা অনুশীলন চলাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়।